নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ ভোট জলকীয়া আচাৰ। ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু এইখিনি মই ভালকৈ জলকীয়াখিনি ধুই মেলি শুকুৱাই ল'লোঁ ৰ'দত। শুকুৱাই মেলি মই কাটিলোঁ আধাখিনি আৰু আধাখিনি আপোনালোকক দেখাবৰ কাৰণে ৰাখি দিলোঁ। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ডাঙৰ ডাঙৰকৈ কাটি সৰু সৰু কাটি নিজৰ জোখৰ মতে কাটি ল'ব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিলে। কাটি মেলি হৈ গ'ল। এইখিনি মই 5 মিনিটমান ৰ'দত শুকাবলৈ দিম। জলকীয়া পানীখিনি শুকাব লাগিব, নহ'লে আমাৰ আচাৰখিনি ভাল নহ'ব। সেইটো কাৰণে মই এই চামুচখনে লৰাই লৰাই অলপমান শুকুৱাই লৈছোঁ। আৰু এইখিনি মই সৰিয়হ লৈছোঁ, ক'লা সৰিয়হ আৰু বগা সৰিয়হ মিক্স কৰি লৈছোঁ। এইখিনিত মই খুন্দনাত খুন্দি ল'ম। এইখিনি খুন্দি মেলি হৈ গ'ল। মই এইখিনি প্লেট এখনত উলিয়াই ল'ম। এইখিনি মই বেছি গুড়া কৰা নাই। আচাৰত দিবলৈ আধা খুন্দাকৈ হৈ যায় আচাৰত দিবলৈ। এইখিনি দেখিছেনে, বেছি গুড়া হ'বলৈ নাই দিয়া। মই আধা খুন্দাকৈ লৈছোঁ। আৰু মই এইফালে গেছত তেল গৰম কৰি আছোঁ। তেলখিনি অলপমান গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল আৰু গৰম হৈ মই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া এই কাটি ৰখা জলকীয়াখিনি তাতে ঢালি দিম। আৰু এই সৰিয়হখিনিৰ লগত মিলাই দিম। আৰু এই বাতিত তেল মই বেছি হোৱাৰ কাৰণে ৰাখি থৈছোঁ। পিছত বৈয়ামত ঢালি দিম তেলখিনি। আৰু নিমখ অলপ ছটিয়াই দিছোঁ ইয়াতে। নিমখখিনি দিয়া হৈ গ'ল। এতিয়া মই 2 মিনিটমান ৰাখি দিম এনেকৈ। আৰু এইটো বৈয়ামটো মই ধুই মেলি চাফা কৰি লৈছোঁ। 2 মিনিট হৈ গ'ল আৰু মই এইখিনি আচাৰটো ভৰাই ল'ম বৈয়ামত।
এইখিনি মোৰ ভৰোৱা হৈ গ'ল আৰু এইখিনিতে মই যোনখিনি তেল ৰাখি দিছিলোঁ সেইখিনিও ঢালি দিলোঁ। তো এইখিনি হৈছে তেতেলী আচাৰ, গুড় দি পিনি বনাইছোঁ। গুড় আৰু মিঠাতেল অকণমান দিছোঁ আৰু ভোট জলকীয়া দুটামান। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আকৌ এটা ভিডিঅ'লৈ আহিম পুনৰ, নতুন ভিডিঅ'লৈ। আজিলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।